নমস্কাৰ, লক্ষ্মী ব্লগ কুকিং এণ্ড লাইফষ্টাইললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। লগতে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি 2023 চনৰ 31 ডিচেম্বৰ কেনেকৈ পালন কৰিলোঁ আহকচোন চাব ভিডিঅ'টি। ডিচেম্বৰ তো আমি আমাৰ ঘৰত থকা ভাৰতীয়খিনিৰ লগত লগ লাগি প্ৰত্যেক বছৰে আমি খানাটো খাওঁ। খানাটো আমাৰ ফালৰ পৰা দিয়া হয়। তো প্ৰথমতে আহিলোঁ মাছৰ বজাৰলৈ। ইয়াতে মাছ ওলাইছে বিভিন্ন ধৰণৰ। ইয়াৰ পৰা মাছ ল'লোঁ, তাৰপিছত ল'লোঁ মাংস। মাছ লোৱা হৈ গ'ল, তাৰপিছত আমি আহিলোঁ মাংসৰ বজাৰলৈ। এইফালে ওলাইছে হাঁহ, লোকেল মুৰ্গী, ব্ৰইলাৰ, ছাগলী। আমি ব্ৰইলাৰৰ মাংসই লৈ ল'লোঁ। দেৰিও হৈছে, জল্দি আহিলোঁ, গধূলি হৈছে। তাৰপিছত ঘৰ পাই গ'লোঁ। এইফালে মাংস চাফা কৰি আছে। গোটেই লগ লাগি আমি খানাটো বনাওঁ আৰু গোটেইখিনি যোগাৰ হৈ গ'ল। তাৰপিছত খানা বনোৱা আৰম্ভ কৰিলে। এইফালে পিঁয়াজ, আলু, বিলাহী, আদা, নহৰু। এইফালে আমাৰ বাচ্ছা পাৰ্টি ডান্স কৰিবৰ কাৰণে ৰেডি হৈছে আৰু এইফালে বনাই আছে আমাৰ চিকেন। আৰু এইফালে আমি গোটেইকেইজনীয়ে অলপমান ডান্স কৰিলোঁ। 31st বুলি অলপ ফূৰ্তি কৰিছোঁ। আমি ডান্স কৰি আছোঁ। তাৰপিছত আৰু আমাৰ এখেতসকলে আহি আমাৰ লগতে যোগদান কৰিলে। চাওক কেনেকুৱা ডান্স। আৰু এইফালে আমাৰ চিকেন ফ্ৰাই কৰি আছে। তাৰপিছত এইফালে আমাৰ ভাজি, দালি, মাছ এইখিনি হৈ গ'ল। লাষ্টত চিকেনখিনি হ'ব আছে আৰু চিকেনখিনি ফ্ৰাই কৰা হৈয়ে গ'ল মোটামুটি। তাৰপিছত আমি সকলোৱে অকণ ফ্ৰাই খালোঁ, চিকেন ফ্ৰাই। আৰু এতিয়া আমাৰ হৈ গ'ল মাংসৰ আঞ্জা। প্ৰথমতে আমি সৰু বাচ্চাকেইটাক দি দিলোঁ। তাৰপিছত আমি ডাঙৰকেইটাই 4-5জনকৈ বহি ল'লোঁ, কাৰণ বেছি টাইম নাই আৰু 11:45 মান হৈছে। আৰু একেবাৰে শেষত খালে আমাৰ একেবাৰে লাগি ভাগি যোগাৰ কৰি দি থকা কেইজন। আমি ফাৰ্ষ্টতে খালোঁ বাৰু। আৰু এইখিনি হৈছে 12টা বজাৰ সময়খিনি। আমি সকলোৱে চিঞৰি দিছোঁ একেলগে। আৰু এইফালে আমাৰ ফটকা ফুটি আছে। লগতে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনালোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ এৰিছোঁ, বাই বাই।